হেল্ল' গাইছ, সকলোকে গুড মৰ্ণিং। তো আশা কৰোঁ সকলোৱে ভালে আছে। আৰু মোৰ ৰাতিপুৱা ভাগতে বহুত কাম ওলালে গাইছ। আৰু মোৰ কামটো হ'ল মানে চোতালত পানী আনি দিয়া, আৰু এইফালে পানী গোবৰ থোবৰ চব ৰেডি কৰি দিলোঁ, আৰু এইফালে মায়ে মুচি আছিল। আৰু মোৰ কামটো হ'ল এইফালে মই কাপোৰ শুকাই দিবলৈ তাৰ চাফা কৰা। আৰু এটা কামটো হ'ল মোৰ মানে বস্তাবিলাক বহুত পৰি আছে, তাকে ধুবলৈ গ'লে আৰু চিধা আহি গ'লো কুৱাত, আৰু মই পুৰা ৱাশ্বিং মেচিন দৰে ধোৱাত লাগিলোঁ। আৰু এইফালে ধুই দিয়া হৈ গ'ল, আৰু এতিয়া মানে শুকাই দিবলৈ আহিলোঁ। প্ৰায় এশখন হ'ল গাইছ। আৰু এইফালে বস্তাবিলাক ধুনীয়াকৈ মিলি দিলোঁ ৰ'দত। আৰু এতিয়া মোৰ নেক্সট কামটো হ'ল মানে গৰু লৰাবলৈ, আৰু দেৰি নকৰি চিধা আহি গ'লো পথাৰত, আৰু এতিয়া গৰুটো লৈ ৰোৱা হৈ গ'ল। আৰু এতিয়া চিধা গৈ আছোঁ দোকানত, আৰু এইফালে 50 টকা লৈ আহিছিলোঁ। আৰু এইফালে দোকানটো চালোঁ, মানে এইফালে বন্ধ দোকান, যিহেতু আজি পূজা আছিলে। আৰু এতিয়া দোকান বন্ধ কাৰণে এটা দোকানত আহিলোঁ, আৰু ইয়াত আহি দেখিলোঁ যে দোকানটো খোলা আছে। আৰু আমি দোকানৰ পৰা লৈছোঁ মানে চানা। তো এতিয়া চানাটো খাই চাওঁ তো টেষ্টটো কেনেকুৱা, আৰু চানাটো খাই ভালে লাগিল, তো বেয়া নহয়। তো এতিয়া আমাৰ খোৱা শেষ হ'ল, তো যাওঁ এতিয়া ঘৰত। আৰু এতিয়া হৈ গ'ল ইভিনিং, তো আহি গ'লো চিধা পথাৰত গৰু নিবলৈ। আৰু আমাৰ গৰু হ'ল দুটা, তো এইফালে ধুনীয়াকৈ গোহালি বান্ধি দিলোঁ। তো আজিৰ মিনি ব্লগটো এইখিনি আছিল। তো আজিলৈ বাই বাই। তো আপোনাৰ নেক্সট ভিডিঅ'ত লগ পাম।